ঢকুৱাখানাৰ হাৰহি দেৱালয়ত চুতীয়া যুৱ সন্মিলনৰ অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিৰ স্ব অধিকাৰৰ হকে অহৰহ সংগ্ৰাম চলাই অহা জাতীয় ছাত্ৰ সংগঠন চুতীয়া যুৱ সন্মিলনৰ অসমৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটি আজি ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত শক্তিপীঠ হাৰহি দেৱালয়ত মাংগলিক কাৰ্যসূচীৰ মাজেৰে সম্পন্ন হৈ যায়। এই শপত গ্ৰহণ অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেণ শইকীয়া, সভাপতি জিতেন চুতীয়া, চুতীয়া যুৱ সন্মিলনৰ অসমৰ প্ৰাক্তন সভাপতি বিতুপন শইকীয়া, সাধাৰণ সম্পাদক নৃপেন খনিকৰ, বসন্ত শইকীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্তৰঞ্জন দাস, ৰূপাঞ্জলি চুতীয়াকে প্ৰমুখ কৰি চুতীয়া জাতিৰ বহু সংখ্যক নেতা তথা জ্ঞাতিয়ে চুতীয়া জনগোষ্ঠীৰ সংগ্ৰামী যুৱ নেতা মোহন শইকীয়াক সভাপতি, কৌস্তুভ কিশোৰ চুতীয়াক সাধাৰণ সম্পাদক ৰূপে লৈ গঠন হোৱা নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনক শপত বাক্য পাঠ কৰোৱাই চুতীয়া যুৱ সন্মিলনৰ অসমৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা বিতুপন শইকীয়াই ইয়াকে যেন নিয়োজিত গ্ৰহণ কৰি তেখেতসকলৰ এই কৰ্মকাণ্ডত কোনো বাধা বিঘিনি নঘটাই সুকলমে কাৰ্য পৰিচালনা কৰিবলৈ সমস্ত জাতিটোক আগবঢ়াই নিবলৈ অসীম শক্তি দি ৰাজনীতিক গ্ৰহটোক কাৰকো মন্থন কৰি শিক্ষাস্থানে, বিদ্যাস্থানে, কৰ্মস্থানে, গৃহস্থানে উন্নতি সফল কৰি শান্তিৰে সকলো জাতি একত্ৰিত কৰি যেন আগবঢ়াই নিবলৈ অসীম শক্তি দি গৌৰৱী ধনধান্য আদি বৃদ্ধিক্ষেত্ৰ কৰি ধৰ্ম অৰ্থ কাম মনোভাৱ চতুৰ্দশ নিৰাপদ কৰি জলে স্থলে বাটে ঘাটে কোনো অপায় নঘটাই জীৱনসমূহ প্ৰাপ্তি কৰি শান্তিৰে কৰ্মকাণ্ড কৰিবলৈ অসীম শক্তি দি কৃপা কৰিব। জয় ৰাম এই অনুষ্ঠান নতুন সমিতিয়ে দায়িত্ব ল'ব। 28জনৰ ভিতৰত সকলো আছেনে? আহি পোৱা নাই। গতিকে যি নাম আহে ৰূপান্তৰিত আছিল আহি পোৱা নাম পাব লাগিব, কল্পনা কৰিব লাগিব। মানে এখন কেন্দ্ৰীয় সমিতি এইখনৰ নেতৃত্বত আমাৰ এই কামখিনি কৰাটো সম্ভৱপৰ হৈ নুঠিব বুলি ভাবি তেখেতসকলে আমাক পুনৰ দায়িত্ব প্ৰাগ ঐতিহাসিক যুগৰ পৰাই অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম চুতীয়া জনগোষ্ঠীৰ আটাইতকৈ শক্তিশালী সংগঠন চুতীয়া যুৱ সন্মিলন অসমে 1946 চনতেই জন্ম হৈ আজি পৰ্যন্ত এই জাতিটোৰ উত্তৰণৰ কাৰণে যি ত্যাগ স্বীকাৰ কৰিছে, যি বিপ্লৱৰ সূচনা কৰিছে, সেই বিপ্লৱত আমি চুতীয়া যুৱ সন্মিলন অসমৰ আজি নৱনিৰ্বাচিত সমিতিখনেও এই হাৰহি দেৱালয়ত আই মাতৃৰ চৰণত সেৱা কৰি আমি জাতিৰ সেৱাৰ বাবে আগবাঢ়ি যাবৰ কাৰণে আজি আমি ইয়াত ঐক্যবদ্ধ হৈছোঁ। আৰু ইয়াৰ যোগেদি আমি এটা কথা জনাব বিচাৰিছোঁ যে জাতিটোৰ আমাক যিখিনি প্ৰাপ্য আৰু অধিকাৰ, সেই অধিকাৰৰ কাৰণে আমি মাত মাতি যাম। চুতীয়া জাতিৰ জনজাতিকৰণৰ বাবে যি আমাৰ দাবী, সেই দাবী আমাৰ আগতেও আছিল, এতিয়াৰ পৰাও আমি এই দাবী অনাগত দিনত কৰি যাম। আজি এই দিনটোতে আমি আজি হাৰহি দেৱালয়ৰ আইৰ সেৱা কৰি আমি ইয়াৰ দ্বাৰাই আমাৰ চৰকাৰখনক জনাই দিব বিচাৰিছোঁ যে অনাগত দিনত চুতীয়া জাতিক জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ বাবে তেওঁলোকে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি চুতীয়া যুৱ সন্মিলন অসমে আজিৰ দিনটোৰ পৰাই আমি আমাৰ সংগ্ৰাম অব্যাহত কৰি ৰাখিবলৈ বাধ্য হ'ম। যিটো জাতিৰ শৌৰ্য, বীৰ্য তথা সংস্কৃতিৰে এই অখণ্ড ভূখণ্ডত এসময়ত ৰাজত্ব কৰি আছিল এটা ৰাজকীয় জাতি, এই জাতিৰ সুসন্তান হিচাপে আমাৰ তেজে তেজে আজিও প্ৰবাহিত হৈ আছে সেই ৰাজকীয় তেজ। কিন্তু বিভিন্ন আমাৰ উদাৰতাৰ বাবে আমি নিজক আজি আত্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়ি যাব পাৰিছোঁ তাত আমাৰ সন্দেহ আছে।
গতিকে চুতীয়া জাতি যুৱ সন্মিলন অসমে দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা আমাৰ প্ৰধান কৰ্তব্য হৈছে জাতিটোক আত্মপ্ৰতিষ্ঠা প্ৰদান কৰা। জাতিটো সাংস্কৃতিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ইয়াৰ লগে লগে মোৰ সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে জনজাতিকৰণৰ যিটো আমাৰ সমস্যা, এই সমস্যাটো চৰকাৰক আমি আজি ইয়াৰ জৰিয়তে আমি সতৰ্ক কৰি দিব খুজিছোঁ যে আগন্তুক সময়ছোৱাত যদি তেওঁলোকে আমাৰ জাতিটোক জনজাতিকৰণ অতি শীঘ্ৰে প্ৰদান নকৰে তেনেহ'লে তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু যি আন্দোলনত হয়তো বহুত ধুমুহা বলিব পাৰে, যি ধুমুহাই বহুত কিবা কিবি প্ৰশ্ন কৰি পেলাব পাৰে। ধন্যবাদ।